হাই ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। তো আমাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ। তো আজি মোৰ লগত আছে এটা ফোন ৰিয়েলমি XT 64 মেগাপিক্সেলৰ কেমেৰা। এই ফোনটো আছে, এই ফোনটোৰ দাম হৈছে আপোনাৰ 15,000 টকা। তো আজি এই ফোনটো মানে কি কৰিম, আমি এই ফোনটো ভাঙিম। এই ফোনটোৰ ভিতৰত কি আছে আমি তামাম বঢ়িয়া ফোনটো। তই কি লেভেল দি আছা? তোৰ মোবাইল নহয় ডেমো দিওঁ নি? তোৰে চক এই নাই লেভেল দিছে ডেমোটো। আকৌ মোবাইল নহয় এইগিলা নাই লেভেল দি আছে। আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ'য়ে বহুত সাৱধানতা অৱলম্বন কৰি বনোৱা হয়। লগতে টেকনিকবোৰ চালি জাৰি চাইহে ভিডিঅ'টো বনোৱা হয়। আপোনালোকে এইবোৰ ঘৰত কৰিব চেষ্টা নকৰিব। ভিডিঅ'বোৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হয়। ইয়াত কোনো নেতিবাচক শক্তিক উৎসাহ যোগোৱাৰ চেষ্টা কৰা হোৱা নাই। ধন্যবাদ। See guys, tuh juga bab bagian nomor tuh sini kita সংখ্যকহে ভাঙি গৈছে, আপোনালোকে চাব পাৰে। এইখিনি ভাঙি গৈছে, আপোনাৰ কেমেৰাটো ওলাই গৈছে, প্লাছ এইটো ফাটি গৈছে। কিন্তু বহুত ট্ৰাই কৰাৰ পিছত এইখিনি হৈছে, কিন্তু ইমান মজবুতকৈ বনাইছে। আপোনালোক ভাগ্যতে ভাঙি তো একো নহ'ল। অলপ অলপ এই মাজেদি গৈছে, আপোনাৰ এইখিনি হাত গৈছে আৰু এইখিনি হাতে এই কেমেৰাটো ওলাই গৈছে। ভালকৈ ভাঙি নাগাল। কিমান কিমান মজবুতকৈ বনোৱা আপোনালোকে দেখাই পেলা। ইমান বাৰ গ্লেমাৰখন উঠি দিছে ওপৰেদি, গ্লেমাৰ ওপৰেদি গুচি গৈছে আৰু পিছ চাইডটো চাওক, পিছ চাইডটো কিন্তু পূৰা একদম গ্লাছ আছিল এখন, পূৰা ভাঙি গৈছে। পূৰা ভাঙি গৈছে। যি নহওক, আমি এইটো এতিয়া কি কৰিম আপোনালোকৰ আগত ইয়াক আৰু আমি ভাঙি ভিতৰত কি আছে আপোনালোক দেখাই আপোনালোক ভিডিঅ'টো চাই থাকক। আমিতো ভাঙিম এতিয়া। আমি তো ভাঙি দিলোঁ আপোনাৰ। তাৰপিছত আপোনাৰ এখন ফ্ৰণ্টটো ঢাকনখন এতিয়া বেলেগ একো লগোৱা নাথাকে, এখন জেনেৰেল থাকে। তাৰপিছত আপোনালোকে দেখা পালোঁ বাকী এইটো ফালে কিবা এটা বস্তু আছে। এইটো আমি কৰিছোঁ ভাঙি না কি আছে এইটো, এটা লোহাৰ পাতি আছে, বেলেগ একো নাই। লোহাৰ পাতিটো এইটো আঠা আছে,
তাৰপিছত লোৱাৰ পিছত মানটো ওজন হয় আমাৰ যি ফোনটো বহুত ওজন এই লোহাৰ পাতিটোৰ কাৰণে আৰু যি ভাঙি যোৱা নাছিল আচল কথা এই মালটোৰ কাৰণে হয়তো ভাঙি যোৱা নাছিল আৰু সেইকাৰণে ডেম'বিলাক বহুত মজবুত কৰি ধৰা হৈ গৈছে এইটো বহুত তাৰমানে একো নাছিলে একদম পূৰা লোহাৰ পাতি লোহাৰ কিন্তু আকৌ কোনো কৰিব নোৱাৰে এইটো বস্তু আছে বাকী আপোনাৰ এইটো ফ্ৰণ্টত আছে আপোনাৰ ডিছপ্লেখনৰ জেগাত কি হয় এখন আপোনাৰ সাধাৰণ এখন কিবা গ্লাছ টাইপৰ গ্লাছটো নহয় আপোনাৰ এনেকুৱা লগাই থৈ দিছি ওপৰত এখন গ্লাছ আছে আপোনাৰ সেই গ্লাছখনৰ তলত আপোনাৰ এই বস্তুটো আছে কাগজত আপোনাৰ এই বস্তু লেখা থাকে বাকী আপোনাৰ পিছফালত কিন্তু অৰিজিনেল পিছফালটোত কিন্তু অৰিজিনেল পুৰা গ্লাছ আছে একদম হাত কাটি যাব পাৰে পুৰা অৰিজিনেল গ্লাছ আছে হা এইটো ফাটিও গৈছে ফাৰ্ষ্ট আগতে ফাটি গৈছে বস্তুটো কিন্তু আপোনাৰ বাকী আমি যি দেখা পালোঁ বেগটোত অলপ পইচা বেছি খৰচ কৰিছে বেগটো পুৰা ভালকৈ বনাইছে বাকীখিনি আপোনাৰ একো নাই এখনটো কাৰণ একো নাই ভিতৰত এই বস্তুটো দিছে লোৱা যি নহওক আপোনালোকক ৰিয়েলমি এক্স আমি ভাঙি দেখাই দিলোঁ এইটো ডেম'ই হওক বা চেম'ই হওক আপোনাক ভাঙি দেখাই দিছোঁ নেক্সট টাইম আমি আপোনালোকৰ ওচৰত আহিম অৰিজিনেল ফোন আমি ভাঙিম আপোনালোকক এক্স ভাঙি দিছোঁ আৰু ডেম এনেকুৱা কিন্তু ডেম'ৰ ওপৰত আমি আৰু বহুত কৰিম এক্স বস্তু আৰু পিছত বেলেগ কৰিম আপোনাক কৰি যাই দিম গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনে পেলাক আমি নাজানো যদি ভাল পাইছি নহ'লে ছাবস্ক্ৰাইব কৰিব পাৰিলে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু ঘণ্টি বটনটো টিপি দিব কিন্তু একদম নাপাব হয়নে ৰাধে ঠিক কথা কৈছে আপুনি এবাৰ অপশ্যনৰ মুখখন দেখক ৰাইজক কিয় নকৰে আমাৰ ৰাধে আৰু ৰাধে যিহেতু কৈছে আপোনালোকে কৰিবই তাৰমানে একদম কৰিব বুলি কৈছিলে কৰিবই একদম নকৰে নাচিব একদম এক্সটি ভাঙি দিছোঁ আমি একদম বুজি নাই একদম এক্সটি ঘূৰা কৰি দিছোঁ এইবিলাক এক্সটি একদম ভাঙি দিছোঁ গতিকে ঠিক আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিল আৰু ভিডিঅ'বিলাক আপোনাৰ চাই থাকে আমাক লাইক কমেণ্ট কৰিব ঠিক আছে তো আজিলৈ বাই বাই